হেল্ল' এভৰিৱান, গুড আফটাৰনুন। কি কৰি আছে আপোনালোকে? আমাৰ এয়া ল'ৰাই খেলি আছে। ল'ৰাই খেলি থাকোঁতেই মই বোলো দুপৰীয়াৰ ভাত সাজ আজি বনাই লওঁ। আজি দুপৰীয়াৰ ভাত সাজত আছে এয়া ঢেকীয়া, আলু, মচুৰ দাইল বনাম, লগত দিম থেকেৰা টেঙা। এয়া মচুৰ দাইল ধুই ল'লোঁ, ঢেকীয়া ধুই লৈছোঁ, ঢেকীয়া কটা নাই, কাটিম। আৰু আলু অলপমান সৰহকৈ দিছোঁ, কাৰণ আজি আলু পিটিকাই খাম। দাইল আৰু আলু পিটিকা। তাৰপাছত এইফালে গেছ জ্বলাই কুকাৰ পাতি ল'লোঁ। কুকাৰত তেল দিলোঁ। এয়া তেল গৰম হ'লেই, তেল গৰম হ'লত পাঁচফোৰণ কেইটামান দি ফুটাই লৈছোঁ। তাৰপাছতে নহৰু দি দিছোঁ 3 ফুটা, থেতেলি লোৱা নহৰু 3 ফুটা দি লৈছোঁ। তাৰপাছতে এয়া বাকীবোৰ দি দিছোঁ, আৰু ঢেকীয়া, দাইল, আলু সকলোবোৰ দি দিছোঁ। তাৰপাছত নিমখ দিছোঁ জোখমতে, হালধিও দি লৈছোঁ। ইয়াত একো বেলেগ মছলা নিদিওঁ, অকল পাঁচফোৰণ কেইটাহে দিছোঁ। তাৰ বাহিৰে নিমখ, হালধি আৰু নহৰু দিছোঁ। আৰু শেষত মান ধনিয়া অকণমান দি দিম। তাৰপাছত এয়া নিমখ হালধি দিয়ে লৰাই লৈ পানী দি দিলোঁ। পানী দি এতিয়া অকণমান লৰাই ল'ম। লৰাই লোৱাৰ পাছতে ইয়াত থেকেৰা কেইফুটা দি দিছোঁ। তাৰপাছত মান ধনিয়া কেইডালো দি ল'ম। মান ধনিয়া কেইডালো দিয়াৰ পাছতে কুকাৰৰ ঢাকনি মাৰি দিম, আৰু তাৰপাছত 2টা হুইচেল মাৰিলে খাব পৰা হৈ যাব।